হেল্ল' এভৰিৱান, দুপৰীয়া ভাত বনাবৰ সময়ত যদি কোনোবা আলহী ওলাই যায়হি আপুনি কি কৰে? একদম চিম্পুল হৈ যায় নহয়নে? কাৰণ আলহীক চাহ তাহ খুৱাই কথা বতৰা পাতি বনাওঁ মানে দেৰি হৈ যায়। সেইকাৰণে মই কি কৰিলোঁ, চজিনা আৰু ডিম অমলেট বনাই লৈছোঁ। চজিনাৰো এনেকৈ কাটি থোৱা আছিলে, যোৱাকালিয়ে কাটি থৈছিলোঁ। মই সময় পালে মানে কাটি থৈ দিওঁ, এনেকৈ গুচাই মেলি থৈ দিওঁ আৰু গ্ৰীণ মটৰো তিয়াই থোৱা আছিলে। গোটেইখিনি এনেকৈ মিলাই আৰু বনালোঁ। ছজনা এনেকৈ মছলাখিনিতো আৰু জানেই, পেষ্টখিনি সৰিয়হ জালুক পিঁয়াজ এনেকৈ দিয়া মছলা গোটেইখিনি বটোতে দি দিয়া হয় আৰু বিলাহী চিলাহী চব এয়া গৰম পানী দিলোঁ। আৰু আনফালে কণী 4টা একদম লৰালৰি ফেটি লৈ আৰু ইয়াত বহাই দিছোঁ। সেইখিনিও তেনেকৈ 4 ভাগ কৰি পেলাই তাতে এৰি দিম আৰু এয়া মোৰ মানে আলহী যোৱাৰ পিছত একদম উপস্থিত বুদ্ধি দেখিলে নহয়। এনেকৈয়ে বনাম আৰু চাটনি এটা বনাই দিলোঁ তিলৰ। মোৰ খানা ৰেডি। ইফালে স্কুলীয়া আহি পাই গ'লহি আৰু মোৰ খানাও ৰেডি হৈ গ'ল।